হেল্ল' ফ্ৰেণ্ডছ, মই চাহিদ চৈজা আৰু আপুনি চাই আছে অসমীয়াই। আৰু আজি এটা আপোনালোকৰ ওচৰলৈ ধুনীয়া টপিক লৈ আজি আহিছোঁ। আৰু আজিৰ টপিকটো হৈছে ইউটিউবৰ 3টা মষ্ট ইম্পৰ্টেণ্ট ইউজফুল হিডেন ফিউচাৰৰ বিষয়ে মই আজি এই ভিডিঅ'টোত আলোচনা কৰিম। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ যিটো স্মাৰ্টফোন আছে সেই স্মাৰ্টফোনটো আপুনি অকল স্মাৰ্টফোন বুলি ভাবি নল'ব। সেইটো আপুনি যেনেকৈ ইচ্ছা যি কৰিব ইচ্ছা সকলোখিনি কৰিব পাৰিব। তো আপোনাৰ যিটো স্মাৰ্টফোন আছে সেই স্মাৰ্টফোনৰ ভিতৰত এটা এপ্লিকেশ্যনৰ বিষয়ে মই ক'ম। আপোনাৰ যিটো এপ্লিকেশ্যন ইউটিউব, সেই এপ্লিকেশ্যনটো আপুনি নিশ্চয়কৈ ব্যৱহাৰ কৰে। আৰু এই ইউটিউবৰ 3টা ইম্পৰ্টেণ্ট হিডেন ফিউচাৰৰ বিষয়ে মই আলোচনা কৰিম। তো ইয়াত এটা আপুনি থিম দেখিছে ইউটিউবৰ, আৰু এই ইউটিউবৰ থিমটো মোৰ টোটেলি ডাৰ্ক হয়। আৰু আপুনি হয়তো ভাবিছে এই ডাৰ্ক থিমটো মই কেনেকৈ কৰিছোঁ। তো এইটোৰ বিষয়ে মই জনাওঁ আপুনি কেনেকৈ ডাৰ্ক থিম কৰিব। তাৰ আগত মই এটা ইম্পৰ্টেণ্ট ইউটিউবৰ হিডেন ফিউচাৰৰ বিষয়ে আলোচনা কৰিম। আপুনি ধৰি লওক ৰাতি শুই আছে আৰু ইউটিউব চাই আছে, আৰু এটা সময়ত আপোনাৰ ইউটিউবটো চলি থাকিল আৰু আপুনি শুই গ'ল। তো ইউটিউবটো চলি থকা সময়ত আপোনাৰ ৰাতিপুৱা কি হ'ব, আপোনাৰ মোবাইলটোৰ বেটাৰী খতম হ'ব, অথবা আপোনাৰ ইণ্টাৰনেটৰ যি ডাটা পেক আছে সেই ডাটা পেকটো আপোনাৰ খতম হৈ যাব। তো তাৰপিছত আপুনি ৰাতিপুৱা সাৰ পাই দেখিছে যে আপোনাৰ মোবাইলটো অফ হৈ আছে, নতুবা আপোনাৰ ডাটা শেষ হৈ আছে। তো সেই সময়ত আপোনাৰ নিশ্চয়কৈ মনলৈ আহে যে আপুনি কি কৰিব। তেনেকুৱা এটা অৱস্থাত আপোনাৰ হয়তো মনলৈ আহে যে আপুনি কেনেকৈ ডাটা অথবা আপোনাৰ মোবাইলৰ চাৰ্জটো কেনেকৈ ছেভ কৰি ৰাখিব, বা তো আপুনি ৰাতি টোপনিটো বৰ ধুনীয়াকৈ ইউটিউব চাই থকা সময়তে ধুনীয়াকৈ দি থাকিব পাৰিব, বা তো আপোনাৰ ইউটিউবটো কেনেকৈ অট'মেটিকেলি অফ হ'ব, তেনেকুৱা এটা অপশ্যন আপুনি নিশ্চয়কৈ বিচাৰে। তো আজি মই তেনেকুৱা এটা অপশ্যন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আৰু সেইটো আপুনি কেনেকৈ কৰিব। আপুনি ধৰি লওক টোপনি ভিডিঅ' চাই আছে আৰু আপোনাৰ হঠাৎ টোপনি গ'ল, আৰু টোপনি যোৱাৰ পিছত আপোনাৰ ইউটিউবটো কেনেকৈ অট'মেটিকেলি আপোনাৰ অফ হৈ যায়। তো তেনেকুৱা এটা মই অপশ্যন লৈ আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ। আৰু সেইটো কৰিব লাগিলে আপুনি ফাৰ্ষ্ট টাইম যাব লাগিব ইউটিউব, আৰু ইউটিউব যোৱাৰ পিছত আপুনি তাত প্ৰফাইল আইকনত টাচ কৰিব লাগিব, আৰু প্ৰফাইল আইকন যোৱাৰ পিছত আপুনি ছেটিং যাব লাগিব, আৰু ছেটিং যোৱাৰ পিছত আপুনি জেনেৰেল ছেটিং পাব, আৰু জেনেৰেল ছেটিং যোৱাৰ পিছত তাত এটা অপশ্যন পাব টেক এ ব্ৰেক। আৰু টেক এ ব্ৰেকটো আপুনি কেনেকৈ ব্যৱহাৰ কৰিব সেইটো মই দেখুৱাই দিছোঁ, আপুনি চাই থাকক। ৰিমাইণ্ড মি টু টেক এ ব্ৰেক, সেইটো আপুনি ইয়াতে অন কৰি দিব লাগিব। আৰু অন কৰি দিয়াৰ পিছত ইয়াতে আৱাৰ্ছ এণ্ড মিনিট এই দুটা আহিব। ইয়াতে আপুনি ধৰি লওক আপুনি শুই আছে আৰু ভিডিঅ' এটা চাই আছে, আৰু সেই সময়ত আপুনি ইয়াতে এইটো ৰিমাইণ্ড মি টু টেক এ ব্ৰেক, এইটো আপুনি ধৰি লওক আধা ঘণ্টা কৰি থৈ দিছে। মই এইটো আধা ঘণ্টা কৰি দিছোঁ, 30 মিনিট, আৰু এইটো অ'কে কৰি দিছে। তো আপুনি যিটো ভিডিঅ' চাই থাকিব সেই ভিডিঅ'টো ধৰি লওক আপোনাৰ 30 মিনিট হৈ গ'ল, আৰু 30 মিনিট হৈ যোৱাৰ পিছত অট'মেটিকেলি তাত এটা অপশ্যন আহিব যে ব্ৰেক, মানে গোটেইটো অফ হৈ যাব ধুনীয়াকৈ। তো সেইটো মই নেদেখুৱাওঁ, হয়তো আপোনালোকে ধুনীয়াকৈ ব্যৱহাৰ কৰিলে জানিবই। তো 30 মিনিট পিছত ধুনীয়াকৈ ব্ৰেক দিব, আৰু ব্ৰেক দিয়াৰ পিছত আপোনাৰ ইউটিউবটো ধুনীয়াকৈ বন্ধ হৈ থাকিব। তো তেনেকুৱাকৈ আপুনি ৰিমাইণ্ড মি টু টেক এ ব্ৰেকটো আপুনি ব্যৱহাৰ কৰিব পাৰে। আৰু ব্যৱহাৰ কৰাৰ ফলত আপোনাৰ ডাটা, তাৰপিছত আপোনাৰ বেটেৰী সকলোখিনি ছেভ হ'ব। তো এইটো এটা খুব ধুনীয়া হিডেন ফিউচাৰ হয়। আৰু এটা ইম্পৰ্টেণ্ট ফিউচাৰ আছে হিডেন ফিউচাৰ, সেইটো হৈছে কি আপুনি দিনত ইউটিউব কিমান সময় চাইছে, বা আপুনি দিনত ইউটিউবক কিমান সময় দিছে, বা তো এটা সপ্তাহত আপুনি ইউটিউব কিমান সময় চাইছে, বা তো এক মাহত আপুনি ইউটিউব কিমান সময় চাইছে, সেইটো আপুনি কেনেকৈ চাব, বা তো কেনেকৈ জানিব, বা জানিব মন যায় নেকি। যদি জানিব মন যায় তেনেহ'লে আপুনি ইউটিউব যাওক, আৰু ইউটিউব যোৱাৰ পিছত আপুনি প্ৰফাইল আইকনত টাচ কৰক, আৰু প্ৰফাইল আইকনত টাচ কৰাৰ পিছত আপুনি তাত এটা অপশ্যন পাব টাইম ৱাটছেড। আপুনি তাত টাচ কৰিব, আৰু তাত সকলোখিনি ডিটেইলছ পাব যে আপুনি 1 উইকত কিমান সময় আপুনি ইউটিউবক দিছে, বা তো আপুনি একদিনত কিমান সময় ইউটিউবক দিছে, বা তো আপুনি 1 উইকত ইউটিউবক কিমান সময় দিছে, সকলোখিনি আপুনি তাত পাব। তো এইটো এটা খুব ধুনীয়া ফিউচাৰ হয়। আৰু তাৰপিছত আৰু এটা 3 নম্বৰতে আহিব যে মই আগতে কৈছোঁ যে মোৰ যিটো ইউটিউব আছে সেই ইউটিউব থিমটো টোটেলি ডাৰ্ক থিম হয়। তো এইটো মই কেনেকৈ কৰিছোঁ, আপুনি এইটো কেনেকৈ কৰিব তাৰ বিষয়ে মই জনাম। তাৰ বিষয়ে জানিবলৈ আপুনি ইউটিউব যাব লাগিব, আৰু ইউটিউব যোৱাৰ পিছত আপুনি প্ৰফাইল আইকন যাব লাগিব, আৰু প্ৰফাইল আইকন যোৱাৰ পিছত আপুনি ছেটিং যাব লাগিব, আৰু ছেটিং যোৱাৰ পিছত আপুনি জেনেৰেল ছেটিং যাব লাগিব। আৰু তাৰপিছত আপুনি তাত 2 নম্বৰত এটা অপশ্যন পাব যে হোৱাইট থিম কেনেকৈ ডাৰ্ক থিমলৈ ট্ৰান্সফাৰ কৰিব, সেইটো ধুনীয়াকৈ 2 নম্বৰত দিয়া আছে। সেইটো অফ অন কৰিলে আপুনি ডাৰ্ক আৰু হোৱাইট থিম দুটা পাব, আৰু তাৰ বাহিৰে বেলেগ থিম নাপায়, অনলি ডাৰ্ক আৰু হোৱাইট এই দুটা পাব। আৰু আজিলৈ ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আগলৈ এনেকুৱা ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পাই থাকিবৰ কাৰণে কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। তো আজিলৈ ইমানেই আছিলে, বাই বাই।